বাৰীখনলৈ আহিলোঁ আজি। এইফালে পুখুৰীটো পাৰতে জলকীয়া লগাই থৈছিলোঁ বস্তাত। কিমান ধুনীয়া হৈছে চাওক। বস্তাত 50টামান বস্তাত জলকীয়া লগাই থৈছিলোঁ। তামোল আছে, তামোল লাগিব পৰা হৈছেগৈ। নিজে ৰোৱা তামোলৰ লাগিব পৰা হৈছেগৈ। হ'লে কোমোৰা লগাই থৈছিলোঁ, কোমোৰা আগতীয়াকৈ দিলোঁ, লাগিছে লোকেল কোমোৰা। ফালে পাণ আছে, গছ এজোপাও এনেই খালীকৈ থকা নাই আৰু প্ৰত্যেকজোপা গছতে কিবা এটা নহয় কিবা এটা আছে। সেই পাণ উঠিছে আৰু ফালে এজোপা কোমোৰা, ইয়াত এজোপাত পাণ, ইফালে ইয়াত কোমোৰা ডাঙৰ হ'লেই আৰু হাঁহ মাংস কোমোৰা খাব পৰা হৈছেগৈ। ইয়াত এইটো লাগিছে, জাতিলাও এজোপা আছে। ইয়াত এইটো এইবোৰ বৰল মৌ-মাখি সোমাব লগাই থৈছোঁ। ইফালে লোকেল বিলাহী, বিলাহী কিনি খাই পোৱা নাই, ঘৰতে লাগি থাকে। চব গোবৰ দিয়া, পকি সৰি গৈছেগৈ এইবিলাক গছৰ পৰাই। এজোপা জালুক লগাইছিলোঁ, উঠিছেগৈ আৰু তো ডাল তলত পৰি গৈছে। বাৰীখন সৰু হ'লেও এজোপা বেঙেনা, অমিতা আছে। পৃথিৱীয়ে ভাল হৈ থাকিব য'ত পাৰোঁ যিটো লগাই দিছোঁ আৰু। জাতিলাও এইটো ছিঙিব পৰা হৈছে, জাতিলাও কোমোৰা চব একেলগতে। হ'লে তামোল, কল সকলো আছে। এইজোপা প্ৰথম লাগিছে এইবাৰ। এইজোপা এইবাৰ নতুনকৈ লগাইছিলোঁ পাণ, এইখিনি উঠিছেগৈ আৰু গছত। নাৰিকল, আৰু এখন বাৰী আছে, এখন অলপ সৰু হয়। ইয়াত কুঁহিয়াৰ, পুখুৰী পাৰত কুঁহিয়াৰ ভাল হয়। এইজোপা গোল নেমু, আৰু 2বছৰমানত লাগিবই। ইফালে তামোল, কল, এই পুখুৰীত মাছ মেলি থৈছোঁ। ঘৰত পুখুৰীটো থাকিলে মাছ কিনি নাখালেও হয়, যেতিয়াই মন যায় তেতিয়াই খাব পাৰোঁ। এয়া মোৰ মানুহজনী, ছোৱালীজনী পুখুৰী পাৰত আহিলে। ফালে ওচৰতে পথাৰখন, এইবোৰ কঠীয়া পাৰি থৈ দিয়া আছে। ঘৰৰ পৰা পথাৰখন লাগি আছে।
ঘৰ বাৰীৰ পৰা পাৰ হ'লে পথাৰখনত নামিব পাৰোঁ। ধুনীয়া ইমান ধুনীয়া আমাৰ বাৰীখন।